সকলোকে স্বাগতম জনাইছো আশা কৰো সকলোৱে ভালে কুশলে আছে আৰু আজি লৈ আহিছো মই ভাতকেৰেলাৰ বৰৰ ৰেচিপি এটা আপোনালোকে বাৰু ভাতকেৰেলাৰ বৰ বনাই খাইছেনে যদি খোৱা নাই তেনেহলে এই ৰেচিপিটো নিশ্চয় চাব তেনেহলে আহক ৰেচিপিটোৰ মাজলৈ যাও ভাতকেৰেলাৰ বৰ বনাবৰ বাবে মই কেইটামান ভাতকেৰেলা লৈ লৈছো আৰু এইকেইটা ভালদৰে কাটি লম দুফাল দুফাল কৰি কাৰণ এইকেইটা বইল কৰি ল'ব লাগিব দুফাল কৰি কাটি লৈ ললো গুটিখিনি আৰু এইখিনি এতিয়া মই প্ৰায় 60% মানহে সিজাম বেছি নিহিজাও নহলে ভাঙি যাব যেটো বৰ বনাব লাগিব আৰু তাতিবৰ বাবে এতিয়া মই এটা পিয়াজ আৰু এটা বিলাহী এনেকৈ সৰু সৰুকৈ কাটি লৈছো আৰু এইখিনি চপ কৰি ল'ব পাৰে মই কাটি লৈ লৈছো ভাতকেৰেলা কিটা বইল কৰা হৈয়ে গল আৰু এইখিনি উলিয়াই ললো আৰু ইয়াৰে যিখিনি মাজৰ অংশ আছে এইখিনি মই এখন চামুচৰ সহায়ত ভালদৰে উলিয়াই লম কাৰণ এইখিনি উলিয়াই লোৱাৰ পাছতহে ইয়াতে মেইন বস্তুখিনি ভৰাই দিব লাগিব আৰু এইখিনি গুটিখিনি উলিয়াই লৈছো আৰু গুটিখিনি উলিয়াই চাওক এনেকৈ লৈ লৈছো হামুকৰ খলাৰ নিচিনা হৈ গৈছে আৰু এইখিনি এতিয়া মই কেৰাহী এটাত অলপমান সময় ভালদৰে ভাজি লম কেৰাহীখনত তেলখিনি গৰম হৈ গল আৰু কেইটামান জিৰা ফুটাই লৈছো আৰু প্ৰথমতে পিয়াজ আৰু জলকীয়াখিনি ভালদৰে ভাজি লম অলপ সময় এতিয়া বিলাহীখিনিও দি দিছো এইখিনি অলপমান লৰাই লৈ এতিয়া ভাতকেৰেলাৰ গুটিখিনি মাজৰ অংশখিনি দি দিলো আৰু এইখিনি ভালদৰে ভাজি লম আৰু ইয়াতে এতিয়া হালধি দি দিলো আৰু নিমখখিনিও দি দিলো এতিয়া অলপমান ৰেড চিলি দি এইখিনি ভালদৰে লৰাই 10 মিনিট মান সময় সিজিবলৈ দিম আৰু বাকিখিনি যোগাৰ কৰি লম আৰু এটা বাটি লৈ লৈছো আৰু ইয়াতে বেসন লৈ লম বেসন আপোনালোকৰ জুখমতে ল'ব যিমানটো বনাব বিচাৰে মই ইয়াতে বেসন 3 চামুচ আৰু চাউলৰ গুৰি 1 চামুচ দি দিছো কাৰণ চাউলৰ গুৰি দিলে বহুত দেৰিলৈকে বৰকিটা ধুনিয়া হৈ থাকে আৰু খাবলৈ ক্ৰিস্পি হয় আৰু ইয়াতে হালধি আৰু ৰেড চিলি আৰু অলপমান জিৰা গুৰি দি এইখিনি ভালদৰে মিক্স কৰি লৈছো আৰু এতিয়া অলপকৈ পানী দি ভালদৰে বেটাৰটো বনাই লম শেষত অলপমান নিমখ দি বেটাৰখিনি ভালদৰে বনাই লৈছো বেছি পনীয়া কৰা নাই আৰু ডাঠু কৰা নাই কনসিস্টেন্সিটো এনেকুৱা কৰিছো আৰু এইফালে মোৰ ভাজিখিনিও হৈ গল ভাজিখিনি উলিয়াই ললো এতিয়া বইল কৰি লোৱা ভাতকেৰেলা কিটা লৈ লৈছো আৰু ভাতকেৰেলাৰ পেটত ভাজিখিনি এনেকৈ এটা এটাকৈ গটিকিটাতে ভৰাই লম আপোনালোকে বাৰু এনেকৈ ভাতকেৰেলা বনাই খাইছেনে জনাবচোন আৰু যদি খোৱা নাই তেনেহলে এবাৰ নিশ্চয় খাই চাব যদি ভাতকেৰেলা খাই আমনি লাগে তেতিয়া হলে বেলেগকৈ বনাই খাব লাগে আৰু এনেকৈ বনাই খালে বেছিয়ে ভাল লাগে ভাজি বনাইতো খোৱা যায় বাৰু ভাজি বনাই খালে সদায় আৰু মন নাযায় হেবি ভাবিলো আজি অলপমান বেলেগকৈ বনাও আৰু এনেকৈ খাই খুবেই ভাল লাগে গুটিকিটা বনাই ললো আৰু ইফালে কেৰাহীখনো গৰম হৈ গৈছে আৰু ইয়াতে ৰিফাইন দি দিলো যেহেতু বৰকিটাত তেল অলপ বেছিকৈ লাগে সেইবাবে মই ৰিফাইন দি দিছো আৰু এতিয়া বৰকিটা এনেকৈ বেসনত ডুবাই পুৰি লম নিৰামিষ ভাতত যদি এনেকৈ বেসনত দিয়া বৰ এবিধ কাঁহীৰ কাষত থাকে তেতিয়া হলে ভাতৰ কাঁহীখন খাইও বহুত ভাল লাগে আৰু মোৰটো নিৰামিষ ভাতত এনেকুৱা ধৰণৰ বৰ এবিধ থাকিবই ভেন্দি হওক বেঙেনা হওক বা পটল ভাতকেৰেলা যিকোনো এবিধ মই বৰ বনাওয়ে নিৰামিষ ভাতত তেতিয়া ভাত খাই খুবেই ভাল লাগে আপোনালোকেও এনেকৈ বনাই খাবচোন তেতিয়া হলে মাছ মাংসৰ কথা পাহৰিয়ে যাব নিৰামিষ বুলিয়ে নহয় এনেও বনাই খাব পাৰে তেতিয়া খাই ভাল লাগে আৰু মোৰ বৰকিটা এটা সাইড সিজিয়ে গৈছে এতিয়া আনটো সাইডও লুটিয়াই দিম আৰু এইখিনি ভালদৰে সিজিবলৈ দিম
আৰু বাহিৰত ইমানেই বৰষুণ দি আছিলে আজি মানে একো চাউনে দিব পৰা নগ'ল ইমান বতাহ বৰষুণ মানে কি ক'ম আৰু এতিয়া বাৰিষাৰ ছিজন আৰু বৰষুণটো দিবই দিয়কচোন আৰু এয়া মোৰ এইখিনি হৈয়ে গ'ল প্ৰথমখিনি আৰু কেইটামান আছে এইকেইটাও একেলগে গোটেইখিনি বনাই ল'ম এয়া বৰকিটা গুটিকিটা হৈয়ে গ'ল আৰু এয়া চাওকচোন ইমান ধুনীয়া হৈছে আৰু মই পিঠাগুৰি দিছিলোঁ যে সেইবাবে বহুত টাইট হৈছে আৰু ক্ৰিস্পি হৈছে আৰু যদি পিঠাগুৰি নিদিয়ে অকল বেচনেদি বনায় তেনেহ'লে বেছি দেৰিলৈকে নাথাকে এইটো দেৰি হ'লে ঢিলা হৈ যায় আৰু যদি পিঠাগুৰি দিয়ে তেতিয়াহ'লে বহু সময়লৈকে ধুনীয়া হৈ থাকে আৰু পিঠাৰ নিচিনাই হৈ থাকিব আৰু এয়া চাওক মই এটা ভাঙি দেখাইছোঁ ইমান ধুনীয়া হৈছে আৰু খাবলৈ যে বহুতে ধুনীয়া হৈছিলে আপোনালোকে এবাৰ খোৱা নাই যদি নিশ্চয় বনাই খাব আৰু মোৰ আজি ৰেচিপিটো চাই কেনেকুৱা পালে জনাব ভাল লাগিলে লাইক কমেন্ট শ্বেয়াৰ কৰিব আৰু যিসকলে নতুনকৈ চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আজিলৈ ইমানেই আছিলে আকৌ লগ পাম নতুন এটা ৰেচিপিৰ সৈতে ভিডিঅ'টি সম্পূৰ্ণ কৰি চোৱাৰ বাবে সকলোকে বহুত বহুত ধন্যবাদ